নিলয় তোমাক একেটা কথাকে কিমান বাৰ কম আৰু অহা পৰহি দিনবাৰ ঠিক কৰিবলৈ আহিব সোনকালে কিবা এটা নকৰা কিয় কৰিম ৰবা কৰিম বুলি কওঁতে দিনবাৰ ঠিক হৈ যাব নে তেতিয়াহে তুমি কিবা এটা কৰিবা তুমি মিছাতে চিন্তা কৰি আছা মই আজি তোমালোকৰ ঘৰত গৈ তোমাৰ মাৰ লগত কথা পাতিম কি সঁচা কৈছা সঁচা কৈছো বাহ আজিহে মোৰ মনটো শান্তি লাগিছে মই কিয় ভয় খাই আছিলো জানা কিছুমান প্ৰেমিকাই যে আঙুঠি পিন্ধোৱাৰ পাছত বা বিয়াৰ আগত পলাই যায় ঠিক তেনেকুৱা যাতে মোৰ ক্ষেত্ৰত নহয় তাকেহে মই ভয় খাই আছিলো বাপৰে ইমান ডাঙৰ ভুল কৰি পাপৰ বুজা ল'ব নোৱাৰো দে মই দুখন সমাজ দুখন ঘৰৰ বাদ দি ইমান ডাঙৰ ভুল কৰাৰ কল্পনাও কৰিব নোৱাৰো ময়ো নোৱাৰো সেইকাৰণেতো কৈ আছো তোমাক সোনকালে কিবা এটা কৰা বুলি ঠিক আছে মই এতিয়াই ঘৰলৈ গৈ তোমালোকৰ ঘৰলৈ যাম ঠিক আছে ব'লা নহ'লে এতিয়া বাই কৰিবলৈ যাওঁ নেকি এই অলপ আগৰ পৰা আহো তেতিয়াৰ পৰা গাড়ী ৰখি আছো এখনো নাই কৰবাল নগলে হলে গাড়ী এখনৰ পিছত এখন লাইনে লাগি থাকে আৰু গলে একখনো নাহে তাকেইতো ভাড়াও আজিকালি যিহে বাঢ়িব ধৰিছে নহয় ভাড়াৰ কথা নকবি ডিজেল পেট্ৰলৰ দাম বাঢ়িলে ভাড়াও বাঢ়ি যায় ডিজেল পেট্ৰলৰ দাম কমিলে ভাড়া নকমে বাঢ়িয়ে থাকিব বাই তই ঠিকেই কৈছ পিছে তইনো ক'ত গৈছিলি অলপ আগলে ফুৰিব গৈছিলো তই ৰৈ থাক মই যাওঁ দে যা মই গাড়ী আহিলে যাম যা তাইৰ আগত দম দি কথাবোৰ ক'লো যদি তাইৰ মাকে কথাবোৰ মানি নলয় হে প্ৰভু মই দিব যোৱা প্ৰস্তাৱটো তাইৰ মাকে যাতে মানি লয় কি আজি আমাৰ ঘৰলৈ ল'ৰা এজন আহিব কোন তই কোৱা বন্ধুজন নেকি আহে যদি আহিব দে তাতে কি হ'ল তোৰ বিয়াৰ খবৰটো লৈ যাব পাৰিব লীনা মা এইজনে হয় নেকি আহা বাবা ভিতৰলৈ বাবা বহা এতিয়া কোৱাচোন কিয় আহিলা আচলতে মই এটা বিশেষ কথা ক'বলৈ আহিছোঁ কিনো বিশেষ কথা কোৱা লীলাই মোৰ পৰিচয়টো আপোনাক কি বুলি দিছে মই নাজানো আচলতে লীলা আৰু মই ইজনে সিজনক বহুত ভাল পাওঁ কি ক'লা হয় আমি দুই ইজনে সিজনক বহুত ভাল পাওঁ আপোনালোকৰ ঘৰত লীলাক চাব অহা বুলি শুনি মই আগতীয়াকৈ কথাখিনি ক'বলৈ আহিলোঁ যাতে কথাখিনি বেছি দূৰলৈ আগ নাবাঢ়ে কথাখিনি কোৱাৰ পাছতেই যে মই মানি ল'ম তুমি কেনেকৈ ভাবিলা কিন্তু মা তুমি মনে মনে থাকা আৰু এটা কথা ক'লে তোৰ মুখ ভাঙি দিম শুনক আপুনি খং কৰিলেও মোৰ ক'বলগীয়াখিনি মই ক'লোঁ কথাটো অলপ ভাবি চাম আৰু এটা কথাও ঠিক আমি ইজনে আনজনক বহুত ভাল পাওঁ আৰু কেতিয়াও এৰাই দি কৰি থাকিব নোৱাৰোঁ চুপ তোৰ দৰে গাঁৱলীয়া ভূত আৰু ভিক্ষাৰী এটালৈ মোৰ ছোৱালীক বিয়া নিদিওঁ কিন্তু মনে মনে থাক বুলি কৈছো নহয় মই তাইক কালি আঙুঠি পিন্ধাই এসপ্তাহৰ ভিতৰতে বিয়া দিম আৰু যদি তই কিবা গণ্ডগোল কৰ তেতিয়াহ'লে তোক মই চিৰদিনৰ কাৰণে জেলৰ ভাত খুৱাম এতিয়া তই যাব পাৰ যা বুলি কৈছো নহয় যা কিনুমিয়া মাতৰ পৰখে তই কলৈ যা তই যদি মোৰ কথা নুশুন তেনেহ'লে চিৰদিনৰ বাবে মাৰৰ মৰা মুখখন দেখা পাবি উকা জিবুকু উৰুঙা মোৰ মন উকা জিবুকু উৰুঙা মোৰ মন মিছা জানুহিয়াৰ সঁচা প্ৰেমৰ পণ তুমি নাই আজি নাই জীৱন সহায় তুমি নাই
নাই পাৰা পাৰ ক্ষণে ক্ষণে বৈ থাকে দুখৰে ধাৰ ক্ষণে ক্ষণে বৈ থাকে দুখৰে ধাৰ তোমাৰ জন্মদিনৰ শুভকামনাৰে মই আজি এখন উপহাৰ দিম বহুত ভাল লাগিছে তুমি নিজ হাতেৰে বুইছা তো আকৌ মেচিনত বোৱা গামোচা মই নিজেও নলওঁ আৰু আনকো নিদিওঁ শুনি বহুত ভাল পালোঁ তোমাৰ দৰে যদি এনেদৰে সকলো মানুহে ভাবে অসমত তেনেহ'লে বিদেশী গামোচাৰ ঠাইত স্বদেশী গামোচাৰে ভৰি পৰিব এই গামোচাখনে মোৰ কথা তোমাক সদায় মনত পেলাই থাকিব আৰু মই এই গামোচাখন সদায় মোৰ লগতে ৰাখিম হেল্ল' কি তুমি আহিছা ঠিক আছে আহা আহা মই আছোঁ ঘৰতে আছোঁ আহা তাই আহিছে নিলয় নিলয় আরে লীনা আহিলা মোৰ বহুত ভাল লাগিছে তোমাৰ শিৰত খেন্দৰ নাই যে আৰু তোমাৰ মানুহজন ক'ত তুমি আচৰিত হৈছা নহয় মোৰ মানুহজন কোন জানা কোন তুমি লীনা তুমি এইবোৰ কি কৈছা তোমাৰতো বিয়া হ'বলগীয়া আছিল কিন্তু নহ'ল তোমাক এৰি জানো মই থাকিব পাৰিম কিন্তু কেনেকৈ নহ'ল তেনেহ'লে শুনা মই আপোনাক ইয়ালৈ মতা উদ্দেশ্য হ'ল মই আপোনাৰ লগত বিয়া হ'ব নোৱাৰিম মোৰ ভালপোৱা আছে আপুনি মোক বেয়া নাপাব কিন্তু তোমাৰ ঘৰখনে আমাৰ ভালপোৱা নাই কেতিয়াও মানি নলয় আপুনি যদি মোক জোৰ কৰি বিয়া পাতিব বিচাৰে তেনেহ'লে মনে প্ৰাণে কেতিয়াও নাপাব আপুনি মোক আৰু আপোনাৰ লগত মই কেতিয়াও সুখী নহ'ম কাৰণ অলৰেডি মই কাৰোবাক মনে প্ৰাণে নিজতকৈও বেছি ভাল পাই পেলাইছোঁ প্লিজ আপুনি মোক সহায় কৰক হ'ব তুমি বিয়াৰ আগত সকলো কথা খুলি কৈ বহুত ভাল কাম কৰিছা মাৰ লগত মই কথা পাতিম আৰু তোমাক বিয়া নাপাত শুনিলেই নহয় আৰু সেইদিনাখনৰ পৰা মানুহজন আমাৰ ঘৰলৈ নাহিল বাৰু সেইবোৰ এতিয়া অতীতে হ'ল এতিয়া কোৱাচোন মই তোমাক আজিৰ দিনটোত কি দিছিলোঁ তুমি নিজ হাতেৰে বৈ দিয়া এখন মৰমৰ গামোচা আৰু আজিৰ দিনটোতে মই তোমাক চৰিত্ৰই নিজৰ কটাবলৈ আহিছোঁ কিয় কাৰণ তোমাক তোমাৰ মাৰে মোৰ লগত বিয়া দিয়াটো কেতিয়াও নিবিচাৰে এতিয়া যদি মায়ে বিচাৰে তেতিয়াহ'লে সম্ভৱ হ'ব কিন্তু কোনো কিন্তু নাই মই জানোৱেই তুমি মাৰ অনুমতি অবিহনে মোক কেতিয়াও বিয়া নাপাতা সেইকাৰণে মাক মই লগতে লৈ আহিছোঁ হা তুমি মাক লগত লৈ আহিছা মা মা আহাচোন বাবা তুমি মোক ক্ষমা কৰি দিবা মই তোমাক বহুত কিবা কিবি ক'লোঁ মা আপুনি ভুল কৰা নাই আৰু মই সকলোখিনি পাহৰি পেলাইছোঁ আপুনিও পাহৰি যাওক তুমি যদি মোক মাফ কৰিছা তেনেহ'লে মোৰ ছোৱালীক তোমাৰ হাতত গতালোঁ তোমালোক সুখী হৈ থাকা হাতখন দিয়া নমস্কাৰ আমাৰ চেনেলৰ ভিডিঅ'বোৰ চাই আনন্দ উপভোগ কৰক আৰু অধিক ভিডিঅ' চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ